Hello everyone, কি খবৰ? আজি জুনাইত আমাৰ মনোজদাৰ গানটোৰ শ্বুটিং সেকেন্ড ডে। তাৰপা মনোজদাহঁত গৈছে এতিয়া শ্বুট ল'বলৈ। এফালে মই অলপ দেৰি পাছত যাম, মানে মোৰ অলপ পাছত আছে, সেইটো কাৰণে আমি এতিয়া ওলোৱা নাই। এফালে বৌয়ে ব্লগ এডিট কৰি আছে। আকৌ আমি ওলাম, কিন্তু ইমান ডাঙৰ ৰ'দ দিছে নহয় আজি। এইকেইদিন বৰষুণ বুলি শ্বুট কৰিব পৰা নাই, কিন্তু আজি একেবাৰে মানে কি টিকা ফটা ৰ'দ উলিয়াই দিছে। এইটো চাওক, সেইদিনাখনি এফালে এখন পথাৰত পানীয়ে ফুল হৈ আছিলে, পূৰা পানী আমি সাঁতুৰিছিলোঁ। আজি একেবাৰে খৰাল। তাৰপৰা বাকী তাত গৈ পিনে লগ পাই আছোঁ, কি হয় কি নহয় চাই থাকক। তাৰপৰা বৌ কিবা এটা কৈ দিয়ক আমাৰ এতিয়া আহিবলগীয়া গানটোৰ কথা। আহিবলগীয়া গানটো মানে শ্বুটিং চলি আছে আৰু মনোজ ভাইটি গ'ল শ্বুটিং কৰিবলৈ। আৰু ইমানেই গৰম আৰু চকু মেলিব পৰা নাই বাহিৰত, মানে এনেকৈ চাব পৰা নাই, গৰম হৈ আছে। তাৰপৰা আমি কালি ৰিল বনালোঁ, বৰষুণ দিয়া কেইদিন আমি ৰিলেই বনাই থাকিলোঁ, সোমাই খাইছোঁ বৈছোঁ ৰিল বনাইছোঁ। তাৰপৰা কালিৰ পৰাহে শ্বুটিং ষ্টাৰ্ট হৈছে। কালি আগবেলা বৰষুণে বাৰু, পিছবেলা অলপ মুকলি কৰি দিলোঁ, আমি ওলাই গ'লোঁ ধুনীয়াকৈ। তাৰপৰা আজি আকৌ যাম আমি ন, আজি ক'ত যাম? পাছিঘাট যোৱা হ'ব। আজি ৰিল চিলো বনাম আমি, আমাৰ গানটোতো বনাম। তাৰপৰা গানটো যেতিয়া ইনষ্টাগ্ৰামত আহিব চবে একদম ধুনীয়াকৈ বনাব লাগিব, হয় নাই? সকলোৱে বনাব, একদম ভাল লাগিব। এইফালে কাষ্টুৰিয়ে পিঁয়াজ কাটিছে। কাষ্টুৰি এইফালে চোৱা, পিঁয়াজটো পুৰিছে নাই? চকু পুৰিছে নাই? চকু পুৰিছে নাই? পুৰা অ' নাই পুৰা। এইফালে কাষ্টুৰিয়ে খাইছে ৰিং পাপৰ, এইফালে বৌৱে বনাই দিলে ধুনীয়াকৈ। এইয়া পুৰা পাপৰ বনাই দিছোঁ দুজনীক। এফালে মোকো দিছে, আমি এতিয়া খাইহে আছোঁ। টাইম পাছ ওলাবলৈ হোৱাই নাই, ওলাম আৰু লাহেকৈ। ওলাই পিনে আকৌ যাম। কষ্টুৰি কিবা এটা কৈ দিয়া। কি খাইছা তুমি? কি খাইছা? পাপৰ খাইছে তাই। এইফালে মনোজদাহঁতে শ্বুট লৈ আহিলেগৈ। কেনেকুৱা হ'ল আজি? কেনেকুৱা লাগিলে? গৰম বহুত, ৰ'দটো দিয়ক বুলি ভগৱানক প্ৰাৰ্থনা কৰি আছিলোঁ। আজি ৰ'দ দিলে, আজি একদম টিকা ফটা ৰ'দ দিছে। টিকা ফাটি গৈছে আজি। এইফালে বিশ্বদা আহিলে। বিশ্বদা ভোক লাগিছে নে? বহুত ভোক লাগিছে। এতিয়া খাব ৰ'ব, বৌৱে বনাই আছে। বিশ্বৰ মানে ভোকটো এনে বেছি। এইফালে চবে ভাত খাই আছে, মোৰ হৈ গ'ল খাই উঠি। এতিয়া মই মুখ ধুগে মেকআপ ল'বলৈ। ডলিবা সোনকালে খাই লোৱা। অঁ, মেকআপ কৰি দিব লাগে ধুনীয়াকৈ একদম। এইফালে এতিয়া ডাইৰেক্ট মনোজদাৰ বাথৰুমত। মই এতিয়া মুখখন ধুই লওঁ, ভাত চাত খাই মেলি হৈ গ'ল। তাৰপৰা এতিয়া মুখ ধুই পিনে মেকআপ লওঁগৈ। তাৰপৰা দেখাই আছোঁ আপোনালোকক, চাই থাকক। এতিয়া আমি যাম পাছিঘাটত শ্বুটিং হ'ব এতিয়া। তাৰপৰা এইফালে এজনীয়ে ধুই আছে এইবোৰ। কি ধুইছ? তো এতিয়া এফালে দেখিছে মই মেকআপ ল'লোঁ, এফালে পূৰা ড্ৰেছ পিন্ধি ৰেডি। এতিয়া গৈ আছোঁ লোকেশ্যনত ডাইৰেক্ট পাছিঘাট। কেনেকুৱা লাগিছে? পূৰা ৰ'দ। এফালে পূৰা একেবাৰে বোকা। মই একদম পূৰা মানে চালিয়া, মানে চেনিমাই হৈছোঁ। এফালে আমাৰ বৌহঁত আহি আছে, বৌ কষ্টুৰি। এতিয়া আমি যাওঁ, গৈ লওঁগৈ দেই, বাই বাই। এইফালে চব কেমেৰা, মেকআপ, গাড়ী চাড়ী ৰেডি হৈ আছে। এতিয়া আমি যাম আৰু ধুনীয়াকৈ। এইফালে আমাৰ ডলিবাই ধুনীয়াকৈ মোক মেকআপ কৰি দিলে। নিজে ভকলি চাহি দেই, নিজে ব্লেক কালাৰ ধুনুজনী হ'ব। ডান্সাৰ ভাই। অঁ, হেল্ল' নমস্কাৰ দেই। অঁ, মই ভ্লগ বনাইছোঁ। সঁচা? কেনেকুৱা লাগিছে মোক? ভাল লাগিছে, তুমি সদায় ধুনীয়া। পাছিঘাটলৈকে স্কুটিখন নিব নিনিয়ে নহয়, নে নিব? যি গৰম, মেকআপ লৈ এইবোৰ পিন্ধি গৈ আছোঁ। অ' আমি যে দুইজনী আহিম হা স্কুটিত পাছিঘাটৰ পৰা আহোঁতে। অ'কে, ভললক বনাই আমি ডলিবাই মই প্লেন বনালে আহোঁতে আমি স্কুটিত আহিম পাছিঘাটৰ পৰা। আমাৰ পাৰ্টি পাইছোঁ। কষ্টুৰিয়ে ঠাণ্ডা খাইছে। কষ্টুৰি কি খাইছা তুমি?
কি খাইছে গৰম পুৰা খাই আছো ঠাণ্ডা এইফালে আমি এতিয়া ঠাণ্ডা খাই আছো এতিয়া আমাৰ ইয়াত শ্বুট ল'ব আৰু আমাৰ ডান্সাৰ ভাই একেবাৰে মেকআপ কৰি এতিয়াহে মিলিছে মোৰ লগত একো নাই কৰা আয়া ডেলিভাৰী মেকআপ কৰি আছে আকৌ জেল লগাব লাগে হেয়াৰ কৰি দিব লাগে ডান্সাৰ ভাই এইফালে এতিয়া আমি অৰুণাচলৰ ইয়াতে এইখনত আমাৰ শ্বুট লোৱা হৈ গ'ল আৰু এনেই সৰুকৈ এটা আছিলে তাৰপৰা এতিয়া আমি বেলেগ এটা লোকেশ্যনত যাওঁ এইফালে আমি এতিয়া জুলনাত খেলি আছোঁ কস্তুৰী এইফালে কস্তুৰী এইফালে চা এনেক তই ধৰিব এৰিব নালাগে হাত আমি এতিয়া খেলি আছোঁ জুলনাত এই এইফালে হাত নেৰিবি তই পৰিবি এইফালে মনোজ দাই পাৰ্চেল বয় মেকআপ কৰিম মেকআপ এইফালে বৌ বেয়া গৰম দেই গৰম বহুত বেছি গৰম বহি আছোঁ মেকআপ চেকআপ লৈ পিন্ধি যি গৰমত এইফালে আমাৰ শ্বুট লৈ আছোঁ এইফালে মনোজ দা এইফালে আমাৰ দলিবাও আজি ওলাইছে মনোজ দা ঘামি অৱস্থা বেয়া একেবাৰে এইফালে আমাৰ মনোজ দাৰ শ্বুট দি হৈ গ'ল বহুত গৰম লাগিছে একদম বেচেৰাটো ৰ'দত পাছত ভালকে আমি কথা পাতি আছো এতিয়া জাষ্ট মই ক্লিপখিনিহে লৈ আছো মজা সকলোৱে মনোজ দাই বহুত ছাপোৰ্ট কৰিব লাগিব এতিয়া মোৰ ফালৰ পৰা যি সকলে আছে সকলোৱে যাওক নিবেদিতা চেনেললৈ ফালি পেলাওক ৰেডি ভিডিঅ' কল চব এফালে আমি এতিয়া পুৰা ডান্সৰ প্ৰেক্টিচ কৰি ল'লো একদম ঘামি জামি অৱস্থা বেয়া এতিয়া আমি ভাত খাবলৈ লৈছোঁ এইফালে তই প্ৰেক্টিচ কৰিয়ে আছে মই পাৰিছোঁ বাৰু যাবলৈ তথাপিও প্ৰেক্টিচ কৰিব লাগিব আৰু ভালকৈ